হাই ফ্ৰেণ্ডছ, আজি আমি উপস্থিত হৈছোঁ আমাৰ চন্দিকা দেৱালয়ৰ ওচৰত আৰু এয়া মোৰ বন্ধু নৱজিত। আপোনালোকক ভিডিঅ'ত কৈ থাকোঁ নৱজিতৰ কথা আৰু আমাৰ চেনেলটো আগুৱাই নিয়াত বহুখিনি সহায় কৰিছে নৱজিতে আৰু আজি উপস্থিত আছে। হাই ফ্ৰেণ্ডছ, আজি মিণ্টুৰ লগত আছোঁ। আজি মিণ্টুৰ লগত ভিডিঅ' বনাম। আজি এইটো অষ্টমী, গতিকে আজি ভিডিঅ' বনাবলৈ এতিয়া নৱজিতে ইতিমধ্যে সেৱা ল'লে, আমিও সেৱা ল'ম অকণমান পিছতে। আৰু এতিয়া আপোনালোকক মই পৰিৱেশটো দেখুৱাইছোঁ, কিমান দীঘলীয়া লাইন হৈছে আপোনালোকে চালে গম পাব। আৰু আজি মহাষ্টমীৰ পৰিৱেশ অতিকৈ সুন্দৰ পৰিৱেশ হৈছে আৰু বহুত মানুহৰ সমাগম হৈছে। এতিয়া বহুত ভক্তই লাইন কৰি আছে। এতিয়া আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব এণ্ডিঙলৈকে। আপোনালোকক মই লাইনটো দেখুৱাইছোঁ, কিমান দীঘলীয়া লাইন। চাওক আপোনালোকে দুৰ্গা মাৰ ওচৰত সেৱা ল'বৰ বাবে কিমান লোকে ইয়াত ভিৰ কৰি আছে। আপোনালোকক মই ষষ্ঠী পূজাৰ ভিডিঅ'ত ইতিমধ্যে কৈছোঁৱে যে এটা কলপুলি সুন্দৰকৈ লাল কাপোৰেৰে মেৰিয়াই ইয়াত সেৱা পূজা কৰা হয়। এয়া হৈছে মেইন মণ্ডপ আৰু ইয়াত আমিও সেৱা পূজা কৰিলোঁ আৰু এতিয়া আমি গৈ আছোঁ আৰু বলি বিধানৰ কাৰ্যসূচী আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। ফ্ৰেণ্ডছসকল, প্ৰথমতে কুঁহিয়াৰ আৰু কোমোৰা আদি বলি দিয়া হ'ব, তাৰপাছত ছাগলী বলি দিয়া হ'ব। চাওক আপোনালোকে এয়া ছাগলী বলি দিবলৈ ওলাইছে। মই আগতে দেখা পোৱা নাই কেনেকৈ বলি দিয়া হয়, আপোনালোকে চাওকচোন আৰু চাই থাকক ভিডিঅ'টো। আৰু হয়তো ছাগলীটো বলি দি তাৰপাছত যোন লোকে মানে ছাগলীটো দিছে তেওঁলোকে ঘৰলৈ লৈ যাব পাৰিব। আৰু মানে যি গল আছে ছাগলীৰ গলটো মানে দেৱী মাৰ ওচৰত উৎসৰ্গিত কৰা হয় আৰু দেৱী মা পান কৰা বুলি বিশ্বাস কৰা হয়। আৰু বহুত দিনৰ পৰাই এই কাৰ্যসূচীটো চন্দিকাৰ মন্দিৰত, চন্দিকা দেৱালয়ত চলি আহি আছে। আৰু চাওক আপোনালোকে। তো ফ্ৰেণ্ডছ, এতিয়া আৰু বহুতখিনি কাৰ্যসূচী বাকী আছে আৰু এতিয়া আপোনালোকক মই এইখিনিয়ে দেখুৱালোঁ, যিহেতু আজি ভিডিঅ'টো সৰু কৰি দিলোঁ। আৰু এয়া নৱজিত আছে, নৱজিত এতিয়া যদি ভাল লাগিল ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ, জয় অসম। আৰু আজি এইখিনিয়ে দেখুৱালোঁ আৰু কালি নৱমীৰ দিনা বহুত মানুহ হ'ব। মই ভিডিঅ' কৰিব পাৰোঁ কি নোৱাৰোঁ, যদি পাৰোঁ আপোনালোকক মই এটা দুটা হ'লেও ক্লিপ দেখুৱাবলৈ চেষ্টা কৰিম। কাৰণ নৱমীৰ দিনাখন ভিডিঅ' কৰিবলৈ বহুত অসুবিধা হয়, কাৰণ বহুত মানুহৰ সমাগম হয়। তো আজি এইখিনিয়ে দেখুৱালোঁ, বাই বাই।